পোনপ্ৰথমে সকলোকে নমস্কাৰ জনালোঁ। আশা কৰিছোঁ সকলো ভালে আছে, ময়ো আছোঁ দিয়ক। আজি মোৰ লগত আছে মোৰ ভাই। আপোনালোকক আজি এনেকুৱা এখন ঠাইত লৈ আহিছোঁ, আপোনালোকে শুনিলে আচৰিত হ'ব। মানে আচৰিত নহয়, একদম আচৰিত হৈ যাব যে এনেকুৱা ঠাই এখন ক'ত আছে, আমাৰ অসমতে আছে। আৰু মই বিশেষকৈ ইমানকৈ নাজানো, যিহেতু মোৰ লগত মোৰ ভাই আছে। আপোনালোকক সকলো কথা ইয়াত কেনেকৈ কি হয় নহয় সকলো আপোনালোকক দেখাম। কেৱল আপোনালোকে ব্লগটো চাই থাকক। আৰু ঠাইখন কি বুলি কয় ভাই? আমি আছোঁ বৰ্তমান ওদালগুৰি জিলাৰ অত্ৰিমুণি আশ্ৰম বুলি কয়। আগৰ পৰা মানে পূৰ্বজন্মত এই আশ্ৰমত আমাৰ ৰাম লক্ষ্মণ সীতাই বনবাস খাটিছিলে। অত্ৰিমুণি বুলি এজন ঋষি আছিলে, সেই ঋষিয়ে মানে ইয়াতে বনবাস খাটিছিলে আৰু ৰাম লক্ষ্মণ সীতাও মানে ইয়াতে বনবাস খাটিছিলে। তো সকলো আপোনাক জনাম আজি, বলক আহক আমাৰ লগত। পিছে বলক ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। তো আমি আহি পালোঁ মন্দিৰৰ ভিতৰত। এতিয়া আমি মানে মন্দিৰৰ পৰিৱেশটো আপোনাক দহাই লৈছোঁ। তাৰপিছত আমাৰ যে বাবাজী এজন আছে, বাবাজীয়ে সম্পূৰ্ণ কথা আপোনাক ক'ব যে কিমান চনত আহিছিলে বা কি তেখেতে সকলো বিৱৰি ক'ব আপোনালোকক। তাৰ আগত আপোনাৰ মন্দিৰটো দেখাই লৈছোঁ। ইয়াত এটা যজ্ঞ কুণ্ড আছে, হোমযজ্ঞ কুণ্ড আছে। সেই কুণ্ডটো দেখাম। আচৰিত ৰহস্য এটা আছে ইয়াতে। এই কুণ্ডটোত মানে এই যিটো পুখুৰী আছে, এই পুখুৰীটোত যিমান বৰষুণ হ'লেও বা যিমান পানী জমা হ'লেও ইয়াতে মানে পানীখিনি ৰৈ নাথাকে, লগে লগে শুকাই যায়। এইটো মানে ইয়াৰ অঞ্চলৰ মানুহে প্ৰায় জানে আৰু এইটো মানে আচৰিত ৰহস্য এটা আছে। আহক। এই ঠাইখনতে ৰাম লক্ষ্মণ সীতাৰ যজ্ঞ আছিল। ভালকৈ চাওকচোন, যজ্ঞ আছিল এই ঠাইখনতে। আৰু এটা কথা, ওপৰত টিং চাহপাত একো নাই, কিন্তু ইয়াত হাজাৰ বৰষুণ দিলেও অলপো পানী নহয়, অলপো পানী নৰয়। এইটো কি আচৰিত! হয়তো ইয়াৰ ভগৱানৰ সৃষ্টি এতিয়াও আছে, নহ'লে আৰু পানীৰ কথা বৰ আচৰিত। হাজাৰ বৰষুণ হ'লে চাৰিওফালে বানপানী, কিন্তু এই ঠাইখনত অলপো পানী নহয়। ভাই, এইটো আচৰিত কথা নহয় জানো? একদম আচৰিত কথা। ইয়াতে মানে আপোনালোকে দেখিছে পানী হয়তো জমা হৈছিলে, অলপ পিছত শুকাই গৈছে। মানে ইয়াতে পানী জমা নহয়, এইটো মানে এই অঞ্চলৰ ৰাইজেও জানে, সকলোৱে জানে। আচৰিত কথা। ইয়াতে মানে হোমযজ্ঞ হৈছিলে। আৰু মই জনাত যিমান দূৰ জানো, বাবাজীয়ে আপোনালোকক ভালকৈ ক'ব ইয়াৰ বিষয়ে। ইয়াতে মানে 7টা চিৰি আছিলে। ইয়াতে আপোনাৰ ঋষিমুনিসকলে বা যিবিলাকে যজ্ঞ কৰে, যজ্ঞ কৰাসকলে ইয়াতে বহিছিলে। তাৰপিছত ইয়াতে আপোনাৰ ৰজা প্ৰজা বা ভগৱান তুলৰ যিবিলাক মানুহ আছিলে বা সেনেকুৱা মানুহ বহিছিলে। 7টা চিৰি আছিলে। মই গম পাইছিলোঁ, কিন্তু বৰ্তমান পাহৰিলোঁ। আমাৰ বাবাজী যিহেতু আছে, তেখেতসকলে ভালকৈ আপোনালোকক জনাব। তো বস্তুখিনি আপোনালোকে চাই লওক প্ৰথমতে। তাৰপিছত সকলো যি ৰহস্যটো আপোনাক সকলো ক'ব। ৰাম লক্ষ্মণ সীতা ইয়াতে বসবাস কৰিছিলে নে নাই, সকলো কথা ক'ব। ভিডিঅ' চাই থাকক, ভাল লাগিব। এইটো ধুনীয়া এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আপোনালোকে জনাটো অতি দৰকাৰ। কিয়নো আমাৰ এই ঘৰৰ ওচৰতে, এই অঞ্চলতে এনেকুৱা এটা ঠাই আছে, প্ৰায় মানুহ নাজানে। আৰু চৰকাৰেও ইয়াতে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, বা ইয়াতে পাব্লিকো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। সেইখিনি কথা চাই থাকক, ভাল লাগিব। পোনপ্ৰথমে মই আপোনালোকক ঠাইখিনি দেখাই লৈছোঁ। চাওকচোন কি ধুনীয়া ঠাই, কিন্তু আজিলৈকে ইয়াতে কোনো চৰকাৰে কোনো ইয়াত মানে আঁচনি বা কোনো এটা সা সুবিধা দিয়া নাই নেকি ইয়াত? সেইটো এতিয়া মই ক'ব নোৱাৰোঁ। চাগে পাব্লিকে কিবা কৰিছে নেকি, বা মন্দিৰ উন্নয়ন সমিতি কিবা এটা কৰিছে চাগে। বাকী তেনেকুৱা যিমান দূৰ হ'ব লাগিছিল, এতিয়া মই জনাত ৰাম লক্ষ্মণ সীতাই ইয়াতে বসবাস কৰিছিলে, বনবাসত যেতিয়া আছিলে ইয়াতে আহিছিলে। তো সেই হিচাপে বেলেগ ঠাইত যিমান ধৰণৰ মানে প্ৰসাৰ হৈছে ইয়াতে তেনেকুৱা হোৱা নাই যেন অনুভৱ হয় আৰু আমাৰ এই অঞ্চলটোৰ কাৰণে। পিছে জানক, এইবাৰ আমি যিখিনি আমি গম পালোঁ, আপোনালোকেতো শুনিয়ে আছে। এইবাৰ আমি সকলো বাবাৰ মুখেৰে শুনিম। এতিয়া আমি যাওঁ বাবাৰ ওচৰলৈ। এতিয়া আমি সকলো কথা আমাৰ বাবাৰ মুখেৰে শুনিম। এই আমাৰ যিখন তাৰমানে থানত, এতিয়া আমাৰ সকলো তাৰমানে যিহেতু আমাৰ ইয়াত পূজা পাতল হৈ থাকে, চাকি বন্তি জ্বলাই, ধূপ বন্তি জ্বলাই, যিহেতু এতিয়া আমাৰ এই বাবাই আমাৰ পৰিচালনা কৰে। পোনপ্ৰথমে বাবাক আমি নমস্কাৰো জনালোঁ। বাবা, ইয়াতে ৰাম লক্ষ্মণ সীতাই বনবাস খাটা বুলি কয়, এই বস্তুটো কিমান দূৰ সত্য? এইটো সত্য হ'ল, এইটো সত্য যুগৰ বস্তু। সত্য যুগৰ বস্তু? সত্য যুগৰ বস্তু। অত্ৰিমুণি বাবা মানে বিশ্ব জীৱক মানে শান্তি কৰিবৰ কাৰণে হোম কৰিবৰ কাৰণে খুজিছিল আৰু। তো ইয়াতে দৈত্যৰ অত্যাচাৰৰ কাৰণে মানে অত্ৰিমুণি বাবা হোম কৰিব পৰা নাই আৰু। তো 2 যুগ এনে পাৰ হৈ গ'ল। যেতিয়া 2 যুগ পাৰ হৈ গ'ল, 2 যুগ পাৰ হোৱাৰ পিছত অত্ৰিমুণি বাবা চিন্তা কৰি আছে যে মোৰ 2 যুগ পাৰ হৈ গ'ল, মোৰ মানে যিখিনি বাক্য কৰিছিলোঁ, বাক্যটো মোৰ পূৰ্ণ নহ'ল, মই বহুত মহা অপৰাধী হৈ গৈছোঁ বুলি মানে অত্ৰিমুণি বাবা নিজে মানে মনত কল্পনা কৰি আছে। কৰোঁতে 2 যুগটো পাৰে হ'ল। যেতিয়া তেতা লাগিছে, তেতা যুগত তেতিয়া মানে লগা সময়তেতো অত্ৰিমুণি বাবা ধ্যান কৰিছে, ধ্যানত বহি আছে। ধ্যানত বহা সময়তে অত্ৰিমুণি বাবা চিন্তা মানে চাই আছে যে অযোধ্যাত ৰাম লক্ষ্মণ জন্ম হ'ব। তেওঁ অযোধ্যাত যেতিয়া ৰাম লক্ষ্মণ জন্ম হ'ব, তেওঁলোকে 14 বছৰৰ কাৰণে বনবাস হ'ব। যেতিয়া 14 বছৰ বনবাস হ'লে, বনবাসৰ সময়ত তেওঁলোকে ঘূৰি এই আশ্ৰমতে আহিব। যেতিয়া এই আশ্ৰমতে আহিব, তেতিয়া মানে তেওঁৰ দ্বাৰা দি কিজানি উদ্ধাৰ হয় নেকি। অত্ৰিমুণি বাবা এইটো মানে চিন্তা কৰি নিজৰ ধ্যানত বহি গৈছে। তেওঁলোকৰ মানে পূৰ্ণ হৈ গৈ আছে, 14 বছৰ পূৰ্ণ হৈ গৈ আছে আৰু। তেতিয়া তেতাত ইয়াতে ৰাম লক্ষ্মণ আহি পালে। অহাৰ পিছতো ৰাম লক্ষ্মণ যেতিয়া অহাৰ পিছতো দেখে গধূলা সময়তে আহি পালে। তেতিয়া গধূলা সময়ত অহাৰ পিছতো ৰাম লক্ষ্মণ ইয়াতে দেখে সতী অনুসূয়া মায়ে মানে এনেকৈ বাৰাণ্ডাত থিয় হৈ আছে। গধূলা সময় এই গধূলা সময়তে সতী অনুসূয়া মায়ে দেখা পালা যে এই 2টা বালক, এটা সুন্দৰ এটা কন্যা আছে, এই অৰুণাচলৰ জংঘলৰ মাজত আহি পালা। তারা ইয়াতে দৈত্যৰ অত্যাচাৰ, আমি যে এটা পাপৰ ভোগটো ভুগি আছোঁ, এওঁলোকৰ যদি দৈত্য খাই দিয়ে, তেতিয়া আৰু মহাভাৰী আমি পাপটো মানে পৰিম বুলি মানে সতী অনুসূয়া মায়ে মানে নিজৰ মনত কল্পনা কৰি আছে। যেতিয়া কল্পনা কৰাৰ সময়ত তেতিয়া ৰামে মানে গম পালে যে সতী অনুসূয়া মায়ে এই কথাটো তেওঁ কল্পনা কৰিছে, আমাৰ বিষয়ে কল্পনা কৰি আছে। তেতিয়া আহি পালে, তেতিয়া সেৱা কৰিলে ৰামে।
ৰামে লক্ষ্মণে সীতা মায়ে সেৱা কৰিলে, সেৱা কৰাতে তেতিয়া ৰামে সুধিলে যে আচ্ছা মা আপুনি অকলে আছে না আৰু কোনোবা আছে? তেতিয়া সতী নৰসিংহ মায়ে ক'লে যে নাই মই অকলে নহয়, মোৰ পতিদেৱ আছে, তেওঁৰ এই পশ্চিম পাৰত তেওঁ বহি পেলাই ধ্যান কৰি আছে। হয় নেকি? হয়। তেওঁৰ কাষলৈ আমি যাব পাৰিম কি নোৱাৰিম? তো পাৰিবা, কিয় নোৱাৰা, পাৰিবা বুলি মানে সতী নৰসিংহ মায়ে ক'লে। আচ্ছা ঠিক আছে মাই, এই মানে সীতাক আপোনাৰ কাষত আমি এৰি যাম, হ'ব না? তেতিয়া ক'লে সতী নৰসিংহ মায়ে ক'লে হ'ব দে, মোৰ কাষতে থাকক, তোমালোকে যোৱা বুলি মানে ৰাম লক্ষ্মণ মানে সীতাক মানে সতী নৰসিংহ মাৰ কাষত এৰি তেওঁ মানে গ'ল আৰু যাওঁতে অত্ৰিমুনি বাবা কাষত গ'লে ধ্যানত। সেই অত্ৰিমুনি বাবা ধ্যানত বহিছে, ধ্যানত দেখি আছে দুটা ল'ৰা মানে মোৰ পিছত থিয় কৰিছে। তেতিয়া ধ্যানটো তেওঁ স্থগিত কৰি এনে উল্টি চাইডে হয়তো দুটা ল'ৰা থিয় হৈ আছে। যেতিয়া দুটা ল'ৰা থিয় হোৱামতে ৰামে মানে প্ৰণাম কৰিলে, লক্ষ্মণেও প্ৰণাম কৰিলে। অত্ৰিমুনি বাবাও চিন্তা কৰি আছে, এই অৰুণাচলৰ জংঘলত এই দুটা বালক আহি গ'ল, আৰু মই এটা পাপৰ ভকত ভগি আছোঁ, এওঁলোকেতো দৈত্য খাই পেলাব। তেতিয়া এই কল্পনাটো বুজি পাইছে ৰামে, এই অত্ৰিমুনি বাবা এই চিন্তা কৰি আছে, আমাৰ বিষয়ে চিন্তা কৰিছে। তেতিয়া ৰামে সুধিলে আচ্ছা প্ৰভু, এটা মনৰ কথা, তোমালোকে নিজে আপুনি ভগৱান আহিছা, আহা গতিকে তোমালোকে মানে হোমটো অলপ কৰি দিলে মোৰ মনটো অলপ শান্তি হ'ল আহে নেকি? তেতিয়া ৰামে ক'লে ঠিক আছে গুৰুদেৱ, আপোনাৰ যোনটো আদেশ আমি সেইটো পূৰ্ণ কৰিম বুলি ৰাম লক্ষ্মণ সীতা সতী নৰসিংহ আৰু অত্ৰিমুনি বাবা এই 5জন মিলি তাতে ফাৰ্ষ্টত হোম কৰিলে। ইয়াত হোম কৰিছে আৰু হোম কৰিলে, হোম কৰি পালে তাৰপিছত তেওঁ পোহৰ হ'ল, তেওঁলোকে বিদায় ল'লে, বিদায় লৈ তেওঁলোকে মানে গ'ল আৰু। তেতিয়া পিছতে এই 88,000 ঋষিমুনিক পিছত নিমন্ত্ৰণ কৰি অত্ৰিমুনি মহাযজ্ঞ এই আশ্ৰম এইখিনি কুণ্ডত কৰিলে আৰু কৰাৰ পিছত মতে গৈছিল। জয় শ্ৰী ৰাম সীতাৰাম ৰাধে। আপোনাৰ এতিয়া ইয়াত কিমানমান বছৰ হ'ল? মোৰ ইয়াতে হ'ল বা বছৰটো বহুতেই হ'ল, কিন্তু ঘৰ এৰি অহাতে মই 2008 আহিলোঁ। এনে আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াতে। ইয়াতে ইয়াতে ইয়াত মানে প্ৰায় মানুহ কিমানমান আহে ইয়াত? বহুত মানুহ, বহুত মানুহ আহে। বহুত মানুহ। এনে আগৰ পৰাই মানুহবিলাক পুৰা জানে নে ইয়াৰ? এইটো আগৰ পৰা মানে জানা নাই, এতিয়া এইটো জানা হ'ল লাহে জনা হৈ লাহে। আগতে একো নাছিল বাবা, আগত একদম বিৰাট ভয়ংকৰ জংঘল আছিল বাবা। আৰু এতিয়াতো ক'ব গ'লে ইয়াতো ইমান বাৰিষা মানে বানপানী হৈ থাকে, হয়নে? এতিয়া বহুতৰ মুখত শুনিছো ইয়াত হলেও পানী নহয়। এই সেইদিনে যে বৰষুণ হ'ল দিনত আহিলে, এই যে খালেখিনি পানী হ'ল, 2 ঘণ্টা পানী নোহোৱা হয়। আৰু যিমান বৰ্ষা হয়, যিমান পানী হয়, আপোনালোকে দেখা পাই আছে বা যিহেতু আমাৰ বাবা আমাৰ ইয়াতেই থাকে, আপোনালোকে দেখা পাইছে এইটো কিমান গাঁতা নহয় জানো? মই ক'ত আছো আৰু এইটো কিমান গাঁতা আপোনালোকে চাই লওকচোন। মই আছো ইয়াত আৰু আপোনালোকে চাই সেইটো গাঁতা, ইমান গাঁতা, কিন্তু হাজাৰ বৰষুণ হয়, বানপানী হয়, কিন্তু তাত অলপো পানী নাথাকে নহয় জানো বাবা? অলপো পানী নাথাকে, এইটো বৰ আচৰিত। চৰকাৰে মানে কিছুমান গম পাই কিছুমান অনুদান আগবঢ়াইছে, এনে চৰকাৰে অনুদান আগবঢ়াইছে। এইগিলা চিচি ব্লক, এইগিলা ৰাস্তা হ'ল, এইটো হ'ল, এই ঘৰ হ'ল, এই বৰিং হ'ল, টংকি হ'ল, এই ঘৰ হ'ল। এতিয়া মানে চৰকাৰে মানে আগবাঢ়ি মানে কিছুমান আগবঢ়াই আছে লাহে লাহে। মানে আগতে যিহেতু চৰকাৰে ইমান গম পোৱা নাছিল, যাৰ কাৰণে আগবঢ়া নাছিল, এতিয়া যিহেতু চৰকাৰে গম পালা, এতিয়া সাহায্য পঠাই আছে নহয় জানো? আৰু ভৱিষ্যতে যিহেতু এতিয়া এইখিনি হ'ল আৰু আহি থকা মানে দিনত এতিয়া আৰু ভাল হ'ব পৰিৱেশটো, তেতিয়া মানুহ আৰু গম পাব। যেনেকুৱা এতিয়া আমি মাধৱ মন্দিৰত যাওঁ, হাজো মন্দিৰত যাওঁ ফুৰিব নহয় জানো, তেনেকুৱা মানুহ এটা দিনত ইয়াত হ'ব। এতিয়া আপোনালোকেতো বাবাৰ মুখেৰে সকলো কথা শুনিছে, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, কিয়নো এনেকুৱা এখন ঠাই আমাৰ অসমতে আছে যে ইমান দূৰত নাই। যে চাওক, সীতা ৰাম লক্ষ্মণ আৰু ইয়াত যজ্ঞ আছিল নহয় জানো? ইয়াত যজ্ঞ আছিল, এইটো বৰ আচৰিত কথা। আমাৰ ওচৰতে আছে, কিন্তু হয়তো আমি জানা নাছিলো। আমাৰ ওচৰতে আছে, এতিয়াও বহু মানে লোকে গম নাপায় যে ঋষিমুনি আশ্ৰম ক'ত আছে, ইয়াৰ কথাবিলাক সঁচা নে মিছা। এবাৰ আপোনালোকে নিজে আহি চাওক, আহি চোৱাৰ পিছত গম পাব, পৰিৱেশটো চোৱাৰ পিছত গম পাব, ইয়াৰ ওচৰৰ মানুহ সোধাৰ পিছত গম পাব কথাবোৰ সঁচা নে মিছা। কাৰণ মিছা কথা এটা এনে নকয় নহয় জানো বাবা? কাৰণ আপোনালোকে ইয়াত কিতাপতো আছে নেকি বাবা? কিতাপতো আছে নেকি যে ইয়াৰ কথা এনেকে লিখা ক'ত কি হয়? এইটো মানে আছে, এতিয়া মানে লাগি আছে, কমিটি ওলাই আছে, ওলাব, কিতাপ ওলাব। এইটো 4টা বেদত আছে এই আশ্ৰমটোৰ নাম লিখা। 4টা বেদত আছে? আমাৰ হিন্দুৰ 4টা বেদ না, এই 4টা বেদৰ নাম আছে আশ্ৰম। এতিয়া এইটো তাৰমানে কি কমিটিয়ে তাৰমানে চোৱা চিতা কৰি আছে? কমিটি আছে, ইয়াৰ কমিটি আছে আৰু এইটো কমিটিৰ দ্বাৰা চব চোৱা চিতা চাফা চিকুণ হৈ থাকে। আৰু আপুনি ইয়াতে থাকে আৰু? মই ইয়াতে। এতিয়া যিয়ে নহওক, আপোনালোকক যিখিনি পাৰোঁ আমি ভিডিঅ'টো দেখালোঁ। বহুত কষ্ট কৰিও আমি আহিছোঁ যে এনেকুৱা এটা ঠাই যেতিয়া শুনাৰ পিছত ময়ো আচৰিত হৈছিলোঁ, মানে হয় নে নহয়, সঁচা নে মিছা, যিয়ে নহওক আপোনালোকক আহি যিহেতু দেখালোঁ পৰিৱেশটো, আপোনালোকে নিশ্চয় আহিব পাৰে। ওদালগুৰি ডিষ্ট্ৰিক্ট হয়, আপোনালোকে এবাৰ আহিব, চাব। কাৰণ এতিয়া নজনালোকে বহুত শিকিব লগা বহুত আছে, যিহেতু আমি বহুতেই নাজানো এনেকুৱা ঠাই ক'ত আছে, কি হয় কি নহয়। সেইবাবে আপোনালোকে নিজে আহক, একবাৰ চাওক কথাবিলাক সঁচা নে মিছা। কাৰণ আৰু বাবা কিবা ক'ব নেকি?
মই এটা মানে এইটোৱে ক'ম যে ইয়াতে ব্ৰহ্মা বিষ্ণু আহিছিল হয়। ব্ৰহ্মা বিষ্ণু অহাৰ পিছতো সতী নচে আমাৰ ব্ৰহ্মা বিষ্ণু কেঁচুৱা বনাই ৰাখিছিল কেঁচুৱা বনাই ৰাখি দিছে কেঁচুৱা বনাই ৰাখি দিছিল তাৰপিছত যেতিয়া কেঁচুৱা বনাই ৰাখি দিয়া গতিকে তেতিয়া লক্ষ্মীও আহিল সৰস্বতীও আহিল পাৰ্বতীও আহিল হয়। অহাৰ পিছতো ইয়াতে চাই আছে যে এওঁলোকে কেঁচুৱাই খেলি আছে হা খেলা থাকাতেতো সতী নচীয়া মাইক মানে পাৰ্বতী সুধিলে হয়। যে ইয়াতে কোনোবা মানুহ আহিছে নেকি তেতিয়া সতী নচীয়া মাই ক'লে নাই কোনো মানুহতো অহা নাই হয়। এই তিনিটা বালক খেলি আছে হয়। আৰু আমি দুইজন আছো আৰু বেলেগতো মানুহ নাই হয় নেকি হয় তো নাই নাই আপুনি সঁচা কথা কওক বুলি মানে ক'লে আৰু সতী নচীয়া পাৰ্বতী মাই হয়, হয়। তেতিয়া সতী নচীয়া মাই ক'লে মই সঁচা কথাই কৈছো যদি একদম আপোনালোকক সঁচাই কথা লাগে তো মই এতিয়া সঁচা কথাটো মই কৈ আছো আপোনালোকে চাই লওক তেতিয়া কণ্ডলৰ পৰা এনেকুৱা পানী ওলাই খিৰিকী দিলা খিৰিকী দিয়াতে তেওঁলোকে যেনেকৈ ব্ৰহ্মা বিষ্ণু এনেকৈ হৈ গ'ল এওঁলোকে দেখি পেলাই তেতিয়া ব্ৰহ্মা মানে চাই সৰস্বতীক মুখ এইফালে ঘূৰাই মহাদেৱ পাৰ্বতীক চাই সেইফালে মুখ ঘূৰাই বিষ্ণু মানে লক্ষীকে চাই সেইফালে মুখ ঘূৰাই তেতিয়া পাৰ্বতী ধৰি বহিল যে আপোনালোকে যে আমি যে আহিলোঁ আপোনালোকে কিয় মুখটো এইফালে এইফালে ঘূৰাইছে কাৰণটো কি আছে আপোনালোকৰ কাৰণটো আমাক কৈ দিলে হ'ল তেতিয়া ক'লে কাৰণ এইটোৱে যে এই যে তোমাকে যে আমি সুধিছিলোঁ যে তুমি সতী নাৰী আছা তোমাৰ পৰা আৰু কোনোবা সতী নাৰী আছে নেকি তুমি কোৱা নাই যে অত্ৰি মুনি বাবা পত্নী আছে সতী নাৰী তেওঁ আছে তেওঁ আমি সত্য মানে ভংগ কৰিব আহিছিলোঁ আপোনালোকক সত্য ভংগ কৰিব পাৰিছে নাই আমি পৰা নাই আপোনালোকৰ ভগৱান হৈ পালে আপোনালোকৰ আৰু আপোনালোক ইয়ে মহামাৰী পাপিষ্ট আহি পালে আপোনালোকৰ সতী নচীয়া আমাৰ মানে সতী ভংগ কৰিব আপোনালোক খুজিলে আপোনালোক পাৰা আপোনালোকে দেখোন কেঁচুৱা বনাই ৰাখি নিলে আমি নিজে যদি চকী যালোঁ তেতিয়া সতী নচীয়া মাই ক'লে আপোনালোকে কাজিয়া নকৰি 12 প্ৰকাৰ মই ভাণ্ডাৰা বনাইছোঁ এই অলপ অলপ প্ৰসাদ খাই আপোনালোকে ঠাইত চাওক এইটো ভগৱতত লিখা আছে আপোনালোকে জানক এতিয়া জানক আপোনালোকে সকলো কথা বাবাৰ মুখেৰে শুনিলেই যিহেতু আপোনালোকেও এবাৰ আহক ল'ৰা ছোৱালীক লৈ আহক ইয়াৰ সকলো দেখাওক কিছুমান নজনা কথাবিলাক আপোনালোকৰ ল'ৰা ছোৱালীকো শিকাওক এইখিনিতে বিচাৰোঁ যদি আৰু ভাই কি ক'ব বিচাৰে এতিয়া ওদালগুৰি জিলাত আছে অত্ৰিমুনি আশ্ৰম ৰাম লক্ষ্মণ সীতা ইয়াতে বনবাস খাটিছিল অত্ৰিমুনিও আছিল ধুনীয়া এটা পৰিৱেশ একদম ধাৰ্মিক এটা ঠাই বুলি ক'ব লাগিব যিটো নেকি যি জাগাত মানে ৰাম লক্ষ্মণ সীতাৰ পদধূলি পৰিছে সেই জাগাত আপোনালোকে আহক দৰ্শন কৰক ভাল লাগিব চৰকাৰক অনুৰোধ জনাইছোঁ ইয়াৰ ওপৰত যাতে অলপ প্ৰচাৰ হোৱাৰ কাৰণে চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে এইটোৱে ক'লো আৰু বিপুল কলিতা অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত চাইছে লাইক ফ'ল' কৰিব ভাল কণ্টেণ্ট বনাই আছে ভাল হ'ব মোৰ নিউজ চেনেল এটা আছে চাই থাকিব ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব ভিডিঅ'টো এইখিনিতে আছিল আপোনালোকক মই আৰু এবাৰ কৈছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু কেতিয়াবা যদি আপোনালোকে ভাবিছে আহিম বুলি তেতিয়াহ'লে আহিব পাৰে এইটো কি ওদালগুৰি ডিষ্ট্ৰিক্টত আছে নহয় জানো ভিডিঅ'টো এইখিনিতে জয় আই অসম